Hey guys, কেনেকুৱা নমস্কাৰ মই পাঞ্জুল প্ৰথম বৰুৱা স্বাগতম জনাইছোঁ মোৰ জোৰ হোটেলৰ ৰাজ চেনেলটোলৈ। এতিয়া মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইছ। মানে এতিয়া মানে প্ৰায় আবেলি হৈ মানে এতিয়া গধূলি হ'ব। এতিয়া মানে চাৰিটা মানে বাজি গ'ল। এতিয়া 4টা বাজি আৰু গৰম দিনত জানেই সোনকালে মানে কেতিয়াও গধূলি নহয়, মানে দেৰিকৈ প্ৰায় 5টামান বজাত মানে হেৰি হয় মানে আৰু মানে গধূলি হয়গৈ। আৰু গাইছ মানে এতিয়া মানে কাম এটা আছে, কাম কৰি লওঁ, তাৰপাছত বাকীও মানে কাইলৈ আপোনালোকক ধুনীয়াকৈ কাইলৈহে মানে ভালকৈ দেখাম। আৰু গাইছ মানে হেৰি এইবিলাক মানে এইবিলাক খুটি কাটিবলগীয়া হৈছে। আৰু মানে কালি বাঁহ কাটিছিলোঁ, সেই বাঁহটো মানে অকণমান মানে হেৰি এইবিলাক মানে বনাই থ'বলগীয়া হৈছিল। জিমা এনেকৈ দিব লাগে আৰু কিবা সূতা কেনেকৈ কাটিব লাগে এনেকৈ কৰি কাটি আছোঁ। আৰু মানে বন্ধু বান্ধৱীসকল আপোনালোকে মানে হেৰি কৰিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এনেকৈ মানে প্ৰায় আপোনালোকে হেৰি আগৰ দৰে যেনেকৈ ধৰক মানে হেৰি নকৰা হৈছে, আপোনালোকে ছাপোৰ্ট নকৰা হৈছে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাকীখিনি আৰু আপোনালোকক দেখাইছোঁ, আহক গাঁও গাইছ। আৰু মানে এতিয়া মানে এইখিনি মানে বাঁহ মানে হেৰি কৰি আছোঁ, মানে হেৰি মানে জিমা মানে হেৰি কৰি মানে খুটি হেৰি কৰি মানে কাটি আছোঁ এতিয়া গাইছ। আৰু এইফালেও মানে কাটি থোৱা আছে, এইফালেও মানে হেৰি আছে, মানে এখন সেইফালেও মানে অলপ চলপ কিবা এটা আৰু সেইফালে পশ্চিমলৈ বেলি মাৰ গ'লেই। আৰু মানে আজি দেৰিকৈ মানে অথনি মানে আগবেলা হেৰি কৰিছিলোঁ, তাৰপাছত এতিয়া মানে অকণমান অলপ দেৰি হ'ল। মানে এয়া মানে ভিডিঅ' এটা দি আছিলোঁ, সেইকাৰণে আপলোড কৰি আছিলোঁ, অকণমান দেৰি হ'ল সেইকাৰণে হেৰি কাৰণে। আৰু গাইছ মানে আহক বাকী আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰি লওঁ ছাইড কৰি পিনি এইখিনি অকণমান হেৰি কৰিব লাগে, এইখিনি মানে কাটি দিব লাগে গাইছ। এইখিনি মানে কাটি হৈ গ'ল, মানে ফালি হৈ গ'ল। আৰু বাকী অফিচত বাকীখিনি কাম কৰি লওঁ গাইছ। মানে বন্ধু বান্ধৱীসকল গধূলি হ'লেই এতিয়া মানে আকৌ গধূলি এইবিলাক মানে হাত মুখ ধুই আকৌ এইফালে মানে যাব লাগিব গধূলি ওলাই। আকৌ বাকীখিনি কাইলৈহে আপোনালোকক ধুনীয়াকৈ দেখাব পাৰিম। আৰু কাইলৈকে আপোনালোকে চাই দিব বুলি আশা কৰিলোঁ। এতিয়া আমি এফালে মানে ওলাই যাওঁ বোলো গধূলি আৰু এনেই আৰু মানে আৰু গাইছ আকৌ কালি আকৌ ভিডিঅ' বনোৱা নহ'ল, আজি ভিডিঅ' বনাইছোঁ। এতিয়া ধুনীয়াকৈ মানে বতৰ এইকেইদিন মানে ফৰকাল কৰি আছে, ধুনীয়াকৈ ভাল কৰিছে। ফৰকাল কৰাৰ কাৰণে এয়া পৰি এইফালে ৰ'দ দি আছে ধুনীয়াকৈ, এইফালে মানে বতৰ খুবেই ফৰকাল আপোনালোকে দেখা পাইছে নহয় জানো গাইছ। বন্ধু বান্ধৱীসকল আহক আকৌ আজি নেক্সট দিনা ভিডিঅ'টো আৰম্ভ। কেনেকুৱা পাই আছে বন্ধু বান্ধৱীসকল। আৰু মানে বিহুলৈ আৰু বেছি দিন নাই, আৰু প্ৰায় তোমাৰ এই 14-15 দিনমান আছে নেকি, প্ৰায় 14 দিনমান আছে। আজি মানে বহাগৰ মানে 16 তাৰিখ হ'ল। 16 তাৰিখ যদি হয় আৰু মানে 14 দিন মানে থাকিবগৈ লাগে আৰু বিহুলৈ। আৰু মানে আপোনালোকৰ মানে বন্ধু বান্ধৱীসকল আপোনালোকৰ মানে ঘৰত মানে বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে কমেণ্ট কৰি জনাব। আমাৰ ঘৰত বিহুৰ প্ৰস্তুতি এতিয়ালৈকে চলা নাই মানে গাইছ। আপোনালোকে এজন চলিলেতো আপোনালোকক দেখামেই আমি, গতিকে আপোনালোকে গম পাবই। কিন্তু আমাৰ ঘৰত এতিয়ালৈকে চলা নাই, আপোনালোকৰ ঘৰত চলিছে নাই আপোনালোকে কমেণ্ট কৰি জনাব গাইছ। বন্ধু বান্ধৱীসকল আহক আজি বাকীও মানে ভিডিঅ'টো আপোনালোকক ধুনীয়াকৈ দেখুৱাওঁ, আপোনালোকে চাওক আৰু মানে এনজয় কৰক। আৰু এনজয়নো কি কৰিব, এনজয় আৰু বাকী মানে আৰু এনেকেই মানে আমি ভিডিঅ' চিডিঅ'বিলাক বনাইছোঁ। আৰু আপোনালোকে মৰম চেনেহ দি যাব বুলি আশা কৰিলোঁ। আৰু বাকী কাম অলপ আছে, সেইখিনি কৰি লওঁ, খোৱাৰ পিছত আমি ভাত খাব লাগিব। তাৰপাছত আৰু মানে বাকী কামখিনি হৈ দিব। তাৰপাছত এনেকৈ আপোনালোকক দেখাই দিম, এনেকৈ ঘৰুৱা এনেকৈ ভিডিঅ' মানে ডেইলি ব্লগ। আৰু গাইছ আহক আজি বাকীখিনি আপোনালোকক দেখাওঁ। আৰু মানে বন্ধু বান্ধৱীসকল এইফালে মানে আমলৈ বাঁহ চাই আছোঁ মানে এতিয়া মানে চাই থৈ দিছোঁ। আকৌ মানে বিহু উৰুকা দিনাখন পাৰিব লাগিব, গৰু বিহুৰ দিনাখন, সেইকাৰণে মানে চাই থৈছোঁ ক'ত মানে আমলৈ বাঁহ আছে। এইফালে আছে, ভালকৈ দেখা নাই ক'ত আছে। আমি বৈ চকুৱে নপৰে আমলৈ বাঁহ, নিজৰ বাৰীত যদি 4-5টামান থাকে তথাপিও চকু নপৰে। বেলেগ গৈ আহি চকু পাৰিব, তেনেকৈ মানে পাৰিলেও গুচি যায়। আৰু মানে গাইছ এতিয়ালৈকে পোৱা নাই, আৰু মানে পালে আৰু মানে ধুনীয়াকৈ পাৰিম আৰু খাম। আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে আমলৈটো খায় নে নাখায়। বন্ধু বান্ধৱীসকল মই আপোনালোকক এটা সৰু প্ৰশ্ন কৰিছোঁ। আৰু বিহুৰ দিনাখন উৰুকা দিনাখন গৰু বিহুৰ দিনাখন যে মানুহে আমলৈ বাঁহ ভাঙি আমলৈটো মানুহে খায়, মানে এটা প্ৰবাদ আছে। কি প্ৰবাদ আছে আপোনালোকে কওকচোন বাৰু। মানে আমলৈটো যে খায় মানে গৰু বিহুৰ দিনাখন, কি কাৰণে খায়, সেই প্ৰবাদ এটা চলি আহিছে আগৰ পৰা। সেই প্ৰবাদটো মই নাজানো, আপোনালোকে যদি জানে আপোনালোকে কমেণ্ট কৰি জনাব। কি প্ৰবাদৰ কাৰণে মানে আমলৈটো গৰু বিহুৰ দিনাখন খায়, মানে কণীৰ লগত ভাজি, মানে হাঁহৰ কণীৰ লগত ভাজি তেনেকৈ খায়। আপোনালোকে জনাবচোন বাৰু কি প্ৰবাদৰ কাৰণে খায়। এটা প্ৰবাদ চলি আহিছে অতীজৰ পৰা। সেই অতীজৰ পৰা প্ৰবাদটো যদি মই আপোনালোকে উৎঘাটন কৰিব পৰা নাই, আপোনালোকে যদি জানে আপোনালোকে কমেণ্ট কৰি জনাব। এইটো মানে কুন্দা মানে বিয়াত ফালিবলৈ শিকোৱা হৈছিলে। এইটো মানে এনেকৈ ফালিবলৈ নহ'ল আৰু এইটো মানে এটা থকা কুন্দা, সেইকাৰণে ফালিব নোৱাৰিলোঁ। এনেকৈ পেলাই থৈ দিলোঁ, কাম আছে পিছত পেলাই থৈছোঁ, পিছত কিবা জ্বলাব লাগিব। আৰু এতিয়া মানে গাইছ কি কাম কৰিম তাৰ বাকীখিনি আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা কৰিলোঁ। এতিয়া হৈ গ'ল গধূলি, এতিয়া বোলে দোকান ফালে বোলে গৈ আছোঁ। হেই গাইছ আজি অকল নেক্সট ডে। আজি বতৰ একদম কি মানে অৱস্থা কৰিছে, কেনেকুৱা মানে বতৰে মানে ৰূপ ধৰিছে। আপোনালোকে দেখিছে কেনেকুৱা বতৰে মানে কেনেকুৱা ৰূপ ধৰিছে। চক গাইছ বন্ধু বান্ধৱীসকল এইফালে বতৰে কেনেকুৱা ৰূপ ধৰিছে। এইফালে যেনে কোলা মোলা কৰিছে, এইফালেও অকণমান বগামূৰীয়া এইফালৰ পৰা কৰি আনিছে। এইফালৰ পৰা মানে বৰষুণে দিয়ে নে কি, এইফালৰ পৰা এনেকুৱা কৰি আনিছে। তাৰপাছত এইফালেও মানে বগামূৰীয়া কৰি আনিছে, ডাঙৰকৈ বৰষুণ যে দিব যেন এনেকুৱা লাগিছে, ডাঙৰকৈ দিব এতিয়া। আৰু এইফালে গোটেই অৱস্থা বেয়া কৰিছে গোটেই বতৰে। এইদিন 3দিনমান বৰষুণ দি থাকিব বুলি কৈছে, মানে নিউজত কৈছে। মানে কিমান দিনলৈকে দিয়ে নাজানো বৰ্তমান গাইছ। আপোনালোকৰ ফালে এনেকুৱা মানে বতৰে কেনেকুৱা কৰিছে কমেণ্ট কৰি জনাবচোন। আপোনালোকৰ ফালে ক'ৰ পৰা মানে আপোনালোকে চাই আছে ভিডিঅ' কমেণ্ট কৰি জনাব। আপোনালোকৰ ফালে বতৰে কেনেকুৱা মানে ৰূপ ধৰিছে। বতৰৰ এই ৰূপ যদি হয়, হয়তো শিল বৰষুণ দিব পাৰে, নহয়তো হয়নে বতাহ মাৰিব পাৰে ডাঙৰকৈ, নহ'লে মানে বিজুলী ঢেৰেকণি গাজনি এনেকুৱা মাৰিব পাৰে, মেঘে কোবমাব পাৰে ডাঙৰকৈ, এনেকুৱা হ'ব পাৰে। আপোনালোকৰ ফালে মানে বতৰে এনেকুৱা ধৰক মানে শিল বৰষুণ দিছে নি, বা মানে মেঘে কোবাইছে নি, বা ডাঙৰ গাজনি বা বতাহ বৰষুণ দিছে। আপোনালোকৰ ফালে মানে কমেণ্ট কৰি জনাবচোন। মাতটো অকণ ভগা ভগা আহিছে, মানে
সেইখন পানী লগা তাৰ আগত সেইখিনি মাতটো ভালকৈ ওলোৱা নাই গাইছ আপোনালোকে জনাবচোন বাৰু আপোনাৰ ফালে মানে বতৰে কেনেকুৱা ধৰণৰ ৰূপ মানে লৈছে আমাৰ ফালে একদম এনেকুৱা ধৰণৰ ৰূপ লৈছে মানে বন্ধু বান্ধৱীসকল এতিয়া মানে ভাত খোৱা নাই এতিয়া মানে প্ৰায় 9টা বাজি গ'ল 9টা বাজি প্ৰায় এতিয়া 10টা বাজিব হ'ল 10টা বাজিলে আৰু গাইছ মানে আপোনালোকৰ ফালে ভাত পানী খালে নেকি এতিয়া কমেণ্ট কৰি জনাব এতিয়া প্ৰায় 10টা বাজিলে বুলি ক'ব পাৰি 10টা বাজিলে আৰু গাইছ বাকীখিনি আপোনালোকক দেখাই দিওঁ কি কৰিম আৰু বাকীখিনি দেখাই দিওঁ আৰু বাকী ভিডিঅ'টো আজি ইমানেই বেছি দীঘল হ'ব বেছি দীঘল নহয় গধূলিকৈ হ'ব আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি মই আশা কৰিলোঁ লগতে লাইক এটা দিব আৰু লগতে কমেণ্ট এটা দিব এনেকৈ দি আৰু মানে বাকীখিনি আপোনালোকক দেখাইছোঁ আপোনালোকে চাব A few moments later. যেতিয়া চব বৰষুণ দি যেতিয়া মাত্ৰ পায় মানে এতিয়া 4টা বাজিলে বৰ্তমান এতিয়া 4টা বজাত এতিয়া বৰষুণ দেখিছে কেনেকুৱা আজাও মানে অথনিৰ পৰা পায় মানে ধৰক 2-3 ঘণ্টা মানৰ 4 ঘণ্টামান আগৰ পৰা চিপচিপকৈ বৰষুণ দি আছিলে এতিয়া মানে পূৰা মানে এনেকৈ ডাঙৰকৈ দিবলৈ আৰম্ভ কৰিলে এতিয়াও মানে অলপ মানে সৰু হৈ গ'ল বৰষুণ আগত ডাঙৰ দি আছিলে আৰু ইমান ডাঙৰকৈ বৰষুণ মানে দি দিছে একদম পূৰা ঢল কৰি দিব এতিয়া বৰ্তমান পূৰা মানে এতিয়া মানে বন্ধু বান্ধৱীসকল এতিয়া মানে প্ৰায় মানে 4টা বাজি গ'ল বুলি ক'ব পাৰি আৰু বাকীখিনি আপোনালোকক ৰাতি দেখাইছোঁ এতিয়া মানে অকণমান মানে বহুত বেছি মানে বৰষুণ মানে দিওঁ অৱস্থা বন্ধু বান্ধৱীসকল এতিয়া মানে দিনতে মানে এতিয়া মানে সন্ধিয়া মাৰিছে আৰু লাহে লাহে দোকানলৈ যাওঁ বুলি ওলাইছোঁ এতিয়া চিপচিপকৈ বৰষুণ দিছে নহ'লে মানে এতিয়া নগ'লে পিছত আকৌ মানে বৰষুণ দি দিব এতিয়া লাহেকৈ দি দিছে বৰষুণ দি লাহে আহিছে এতিয়া দোকানলৈ বুলি গৈ আছোঁ এতিয়া বৰ্তমান এয়া একদম পূৰা হেৰি বৰষুণ চৰষুণ দি আছিলে ৰাস্তা পিছল হৈ আছে এয়া প্ৰথম দোকানলৈ ৰিচাৰ্জ এটা কৰি লৈ যাওঁ তাৰপাছত আৰু বাকী বজাৰ কৰিবলৈ যাম আৰু এইফালে বস্তু দোকান লৈ যাওঁ বুলি আকৌ এইফালে দোকানলৈ আহিছোঁ এতিয়া বৰ্তমান এতিয়া মানে বস্তু এতিয়া ল'লোঁ এতিয়া যাওঁ মানে এইফালে গাড়ী আহিছে আৰু এইফালে মাজতে এখন মানে হাঁহ চৰাই মাজতে মানে ভেটা দি দিছে বোলে আগত কিবা কাম চলি আছে সেইকাৰণে ভেটা দি দিছে আৰু গাইজ মানে কি চাইকেলৰ চকতে মানে পিছ লৈ থাকিলে এতিয়া গৈ আছোঁ এতিয়া ঘৰত গৈ লগ পাইছোঁ এয়া আহি পালোঁ আৰু আজি ভিডিঅ'টো ইমানে আছিলে গতিকে ভিডিঅ'টো চাই পেলাই ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি নতুন ভিডিঅ'ত নতুন ব্লগত পুনৰ লগ পাইছোঁ।